Hello dear students, good morning. আজি শিক্ষক দিৱস নহয় জানো? আজি 5 ছেপ্টেম্বৰ সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱৰ জন্মদিন। সেই উপলক্ষে মই আজি তোমালোকৰ আগত এটা কবিতা আবৃত্তি কৰি শুনাম। কিবা যদি ভুল ভ্ৰান্তি হয় তোমালোকে মোক ক্ষমা কৰি দিবা। কবিতাটি তোমালোকৰ বাবেই, তোমালোকৰ মনৰ কথা কোৱা হৈছে। শুনিবাচোন। মা মোৰ ওজন কিমান? 18 নতুবা 20। তুমি এটা কথা জানানে মা? মই পিঠিত লৈ যোৱা স্কুল বেগটোৰ ওজন কিমান? 8 নতুবা 10। তুমি কোৱা দেখোন কেতিয়াবা মাছৰ চিকুণ মোৱা, টোপনিৰ চিকুণ পোৱা। মই দেখোন পোৱাটোত শুবলৈকে নাপাওঁ মা। প্ৰতিটো পোৱাত বৰ মন যায় মোৰ তোমাৰ বুকুৰ লৈ অকণমান টোপনি যাবলৈ। কিন্তু নাই, দুখ মোকালিতে টোপনিৰ পৰা উঠি স্কুললৈ লৰালৰি। বেলি ডুবু পৰতহে আকৌ ঘৰলৈ উভতনি। এদিনলৈ বাৰু ভাবিছানে মা? মোৰো যে এটা মন আছে মুকলি আকাশৰ তলত অকণমান মুকলি বতাহ ল'বলৈ। কিয় দেউতাৰ শৈশৱৰ দৰে মোৰ শৈশৱটো নহয়? কিয় মিছাতে মানুহবোৰে কয় মোৰ এতিয়া হেনো পখিলা খেদাৰ বয়স? পখিলা খেদাটো দূৰৰ কথা, সঁচাসঁচি পখিলা মই দেখিয়েই পোৱা নাই। বন্ধ কোঠৰীৰ খিৰিকীৰ ফাকেৰে কেতিয়াবা জুমি গাঁৱৰ স্কুলত পঢ়া মোৰ সমনীয়াবোৰ দেখা পাওঁ। সিহঁতে আনন্দতে লৌৰি ঢপলিয়াই মোৰ মনটোৱে হাহাকাৰ কৰি উঠে মা। এনে অনুভৱ হয় স্কুল ভেনত জোতা মোজা পিন্ধি টাই মাৰি বেগত টিফিন লৈ সিহঁত স্কুললৈ নগ'লেও মোতকৈ বহু সুখী। সিহঁতে প্ৰাণ খুলি সহাৰ দৰে হোমৱৰ্কৰ হেঁচাত মই দেখোন হাঁহিবও নোৱাৰোঁ। হোমৱৰ্ক নকৰিলে যে স্কুলত মিছে মোক বাৰান্দাত আঁঠুকৰাই থ'ব আৰু পিলাৰত বহি থকা কোনোবা আণ্টিয়ে তোমালৈ ফোন কৰিব, নতুবা হোৱাটছএপত মোৰ ফটো পঠাব আৰু মই স্কুলৰ পৰা আহি দেখিম ডাৱৰে উন্দোলাই থকা তোমাৰ মুখখন। মা তোমালোকে যেনেদৰেই বিচাৰিছা মই তেনেদৰেই আছোঁ। ছেটাৰডেত স্কুল সোনকালে ছুটি হয়। তুমি জানা মই নাচ বাগ বেয়া পাওঁ, তথাপিতো মোক মোৰ হেঁপাহৰ আৱলিটোত আবদ্ধ কৰিছা ডান্স একাডেমীত। দেওবাৰটো মই নিজৰ মতে বিচাৰিছিলোঁ, কিন্তু তাকো নিদিলা মা। আৰ্ট, মিউজিক আৰু কেলিগ্ৰাফি স্কুলে কাঢ়ি নিলে। মোৰ হেঁপাহৰ আন এটা দিন। পৰীক্ষাবোৰ আহিলে মোৰ কণমানি কলিজাটোৱে হাহাকাৰ কৰে। আনতকৈ কম নম্বৰ পালে তুমি যে উন্মাদ হৈ পৰা। মোৰ যে তেতিয়া তোমাৰ মুখলৈকে চাবলৈ ভয় লাগে। ৰাতি শুবলৈ যোৱাৰ পৰত দেউতাই তোমাক কোৱা মই নুশুনাকৈ থকা নাই। ল'ৰাতকৈ নম্বৰ ডাঙৰ নহয়। মই টোপনিৰ ভাও ধৰোঁ আৰু তুমি নীৰৱে থাকা। মই ভাবোঁ তুমি দেউতাৰ কথাখিনি বুজি পাইছা, কিন্তু সেয়া যে মোৰ ভ্ৰান্তি মা। পাছৰ দিনা তুমি আকৌ উন্মাদ হৈ পৰা। মইতো যিমান পাৰোঁ সিমানেই কষ্ট কৰিছোঁ মা। মই বুজি নাপাওঁ 98.7% আৰু 98.9%ৰ মাজত কি ইমান পাৰ্থক্য? তুমি যে আনতকৈ 2% কম পালে এনে কৰা। বৰ দুখ লাগে জানা, যেতিয়া কিণ্ডাৰ জয় এটা কিনি দিওঁতেও কথা শুনাই কোৱা নম্বৰ পাইছা এয়া লাগে আকৌ কিণ্ডাৰ জয়। মা এবাৰ, মাত্ৰ এবাৰ দকৈ ভাবিবা। মোৰো যে এটা ক'বলগীয়া মন আছে। কিতাপৰ জগতখনতকৈও আৰু আন এখন পৃথিৱী আছে। আমাৰো মন যায় কেতিয়াবা নিজৰ মতে জীৱলৈ, কেতিয়াবা মুকলি আকাশৰ তলত মনে বিচৰাৰ দৰেই এবাৰ উশাহ ল'বলৈ। মা বুজিছা চাগৈ মই কি কৈছোঁ আৰু কিয় কৈছোঁ। ধন্যবাদ।